মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আশা কৰোঁ সকলোৱে ভালে কুশলে আছা। আজি আমি সূচকৰ বিধি লছ অফ ইনডেক্সেছ সূচকক ইনডেক্স বুলি কয়, আমি এক্সপোনেণ্ট বুলি পাইছিলোঁ, ইনডেক্স বুলি কয় সূচকক। সেইকাৰণে সূচকৰ বিধি আমি লছ অফ ইনডেক্সেছ বুলি থাকে। আমি ইয়াত 6টা বিধিৰ কথা আলোচনা কৰিম। 1 নম্বৰ বিধিটো হ'ল নিয়মটো হ'ল যে যদি এ এটা অশূন্য মানে এটো যদি শূন্য নহয়, এনেকুৱা যদি এটা পৰিমেয় সংখ্যা হয় বা অখণ্ড সংখ্যাৰ কথা আমি কওঁ, এটো এটা অখণ্ড সংখ্যা যদি হয়, তেতিয়াহ'লে ইয়াৰ যদি এটা পাৱাৰ থাকে m, এটো যদি এটা অখণ্ড সংখ্যা হয় ধৰা, আৰু এনেকুৱা যদি হয় যে n আৰু এটা অখণ্ড সংখ্যা, তেতিয়াহ'লে আমি ইয়াক এনেকৈ লিখিব পাৰোঁ a to the power m plus n. a to the power m into a to the power n is equal to a to the power m plus n. এটো হয় নে নহয় আমি এটা এক্সাম্পল ল'ব পাৰোঁ। এক্সাম্পল এটা লওঁ, সে 2 আৰু এটো ধৰা m মানে 3 ধৰিলোঁ, 2 to the power 3 আৰু a to একে, ভূমিটো একে, গতিকে 2 to the power 4। এটোক যদি আমি কৰোঁ বিস্তৃত ৰূপত যদি কৰোঁ, বহলাই যদি লিখোঁ, তেতিয়াহ'লে আমি এনেকৈ লিখিব পাৰোঁ 2 into 2 into 2 এইটো ইনটু ইয়াত কেইটা 2 আছে 4টা নহয়, 2 into 2 into 2 into 2। ঠিক আছে, এতিয়া ইয়াক এনেকৈ কৰিব পাৰোঁ, গোটেইকেইটা পূৰণ কৰি উত্তৰ ওলাব পাৰোঁ, নহ'লে এনেকৈ কৰিব পাৰোঁ যে 2 কেইটা ইনটু হৈ আছে একেলগে, ব্ৰেকেটটো যদি খুলি দিওঁ এনেকুৱা হ'ব নহয়, 2 into 2 into 2 into 2 into 2 into 2 into 2, ব্ৰেকেটটো খুলি দিলোঁ, একে কথা পূৰণ আছে যিহেতু, গতিকে খুলি দিলে কেইটা 2 হ'ব, 7টা 2 হ'ব নহয়। এইটোক আমি এনেকৈ লিখিব পাৰোঁ 2 to the power 7, আৰু 2 to the power 7ক এনেকৈ লিখিব পাৰোঁ 2, আমি এনেকৈ ভাগ কৰি দিব পাৰোঁ যে ইয়াত 3টা আছে আৰু 4টা আছে নহয়, গতিকে 7টাক আমি এনেকৈ কৰি দিব পাৰোঁ। গতিকে এই উত্তৰটো যিমান ওলাব, এই উত্তৰটো একে ওলাব, a to the power m into a to the power n, 2 to the power 3 into 2 to the power 4 is equal to ইয়াত আছিল কি a to the power m plus n। এই পাৱাৰ যিটো এক্সপোনেণ্ট আছে মানে সূচক দুটা কি হয়, যোগ হৈ যায়, যোগ কৰি দিলে একে হ'ব। ভূমিটো যদি একে হয়, কিন্তু আমি চাব লাগিব যে ভূমিটো একে আছে নে নাই। ইয়াতে যেটো ভূমিটো একে, গতিকে 3 plus 4 কৰি দিলে হৈ গ'ল। গতিকে আমি এক্সাম্পল লৈ পালোঁ যে এইটো সমান এইটো লিখা যায়। ঠিক আছে, গতিকে এইটো এটা সূচকৰ বিধি, 1 নম্বৰ বিধি। এতিয়া এইটো বুজি পাইছানে? পাইছা ন? গতিকে আমি ইয়াক আমি এইবিলাক নকৰি পেলাই এইটো মানে এইটো লিখিব পাৰোঁ। তাৰমানে যদি ভূমি দুটা একে হয় আৰু সূচক দুটা যদি বেলেগ হয়, তেতিয়াহ'লে আমি কি কৰিব, যদি পূৰণ থাকে এই দুটাৰ মাজত, তেতিয়াহ'লে আমি সূচক দুটা যোগ কৰি দিলে হৈ গ'ল নহয়, ভূমিৰ ওপৰত একেলগে সূচক দুটা যোগ কৰি দিলে হৈ গ'ল। গতিকে এইটো হ'ল 1 নম্বৰ বিধি। 2 নম্বৰ, যদি হৰণৰ ক্ষেত্ৰত চাওঁ, আমি হৰণৰ ক্ষেত্ৰত যদি চাওঁ, তেতিয়াহ'লে এইটো পূৰণৰ জাগাত আমি যদি হৰণ কৰি দিওঁ, তেতিয়াহ'লে এই যোগটো ইয়াত কি হৈ যাব, বিয়োগ হৈ যাব। ইয়াৰ এটা এক্সাম্পল ল'ব পাৰোঁ, সে 2 to the power mৰ মান 4 ল'লোঁ, যিহেতু বিয়োগ আছে 4 ল'লে আমাৰ সুবিধা হ'ব ডাঙৰৰ পৰা সৰু বিয়োগ কৰোঁতে, গতিকে আমি উদাহৰণটো এনেকৈ ল'লোঁ। ইয়াক আমি কি কৰিম, এনেকৈ লিখিব পাৰি নহয়, 2 to the power 4 হৰণ এনেকৈ তলত আছে নহয়, এইটো মানে কি 2 পূৰণ 2 পূৰণ 2 পূৰণ 2, আৰু তলত কি আছে 2 পূৰণ 2 পূৰণ 2। এতিয়া তোমালোকে নিশ্চয় কাটাকাটি কৰিব জানা, গতিকে এইবিলাক আমি একে একে সংখ্যা যদি পূৰণ থাকে আৰু ইফালে যদি হৰণ থাকে, মানে তলতো আছে ওপৰতো আছে, ইফালে এইবিলাক পূৰণ হৈ আছে নহয়, গতিকে এইবিলাক কাটাকাটি কৰা যায়। ইয়াত কিন্তু একচুৱেলি 1 1 লিখিব লাগে, 2 1 গুণ 2 মানে একে সংখ্যাৰে হৰণ।
ইয়াক 2 1 গুণ 2 ইয়াক 2 1 গুণ 2 এনে কাটাকাটি কৰি আমি 1 1 লিখিব লাগে এতিয়া কিমান পাম এবিলাক 1 1 গুণ 1 1 1 গুণ 1 কাৰণ তলত 1 থাকিব আৰু ইয়াত 2 1 গুণ 2 তাৰপিছত 1 পূৰণ থাকিলে কি হ'ব 2 এ হ'ব নহয় গতিকে আমি এটো ডাইৰেক্টলি 2 লিখিব পাৰো কিছুমানে লিখি দিয়ে ডাইৰেক্ট তেতিয়া হলে কি পালো 2 নহয় এটা 2 যে পালো এই 2 মানে এনেকৈ লিখিব পাৰো ইয়াত কি আছে পাৱাৰটো 4 - 3 নহয় তো 2 আচ্ছা এই লাইনটো মই এবাৰ মুছি দিও এখিনি ক্লিয়াৰ হৈছে না এতিয়া 2 ইয়াত কেইটা আছে তোৰ সূচক কিমান ইয়াত একো নাই মানে 1 আছে গতিকে 1 টোক আমি এনেকৈ লিখিব পাৰো 4 - 3 এটো 4 - 3 কিয় লিখিলো ইয়াৰ লগত মিলাব কাৰণে লিখিছো নহয় গতিকে আমি যে কৈছো a to the power m divided by হৰণ a to the power n তাৰ মানে বেস দুটা সমান ভূমি দুটা সমান যদি হয় আৰু সূচক দুটা যদি বেলেগ বেলেগ হয় তেতিয়া হলে ভূমি এটাই লিখিম আৰু এই সূচক দুটা কি কৰিম এটোৰ পৰা এটো বিয়োগ হৈ যাব গতিকে আমি কৰি চালো যে এই ভূমি দুটা একে 2 to the power 4 divided by 2 to the power 3 আমি কি পাম সূত্র মতে ফর্মুলা মতে বিধি মতে কি পাম 2 to the power 4 - 3 এটো 2 to the power 4 - 3 এটো সমান এটো লিখিব পাৰো গতিকে এটো লিখিব পাৰো আমি যি কোনো সংখ্যা লৈ কৰি চালে এই ঘটনাটো আমি শুদ্ধ বুলি ক'ব পাৰিম গতিকে সূচকৰ এটো কি আমি 2 নম্বৰ বিধি পালো ঠিক আছে এটা পূৰণ পাইছিলো এতিয়া এটা হৰণ পালো 2 নম্বৰ গল নিশ্চয় ক্লিয়াৰ হৈছে এতিয়া আমি 3 নম্বৰ বিধিটো চাম 3 নম্বৰ বিধিটো এনেকুৱা হ'ব যদি a to the power m থাকে আৰু whole to the power n থাকে ইয়াক আমি কি কৰিব পাৰো a to the power m into n এটো হোল থাকিলে এই দুটা পূৰণ কৰি দিব পাৰি ইয়াৰ এটা एग्जांपल লৈছা হয় নে নহয় সে আমি 2 to the power 2 এ ললো হোল to the power 3 ললো যিমান পাৰো সৰুকে ললো যাতে আমাৰ পূৰণ কৰাতে সুবিধা হয় নহয় সহজে হয় ইয়াক আমি এনেকৈ কৰিব পাৰো কি কৰিব পাৰো 2 ইয়াত কেইটা আছে দুটা 2 আছে নহয় 2 স্কয়াৰ মানে 2 into 2 হল আৰু ইয়াক আমি এনে কৰিব পাৰো কি কৰিব পাৰো এটো 4 কিউব কৰিব পাৰো আৰু 4 কিউব মানে কি 4 তিনিবাৰ পূৰণ তাৰমানে 4 4 গুণ 16 4 16 গুণ কিমান 64 আৰু যদি আমি এনেকৈ কৰি চাও 2 m ৰ মান কিমান ধৰিছো 2 আৰু n ৰ মান কি ধৰিছো 3 গতিকে এনে কইলে কি হ'ব 2 to the power 3 দুগুণ 6 গতিকে 2 কেইটা পূৰণ হৈ আছে 6টা এনে কৰিলে কি হ'ব 2 to the power 6 এইকিটা তাৰমানে এটো 4 4 4 এটো একে হল নহয় 4 পূৰণ 4 কি হ'ব 64 গতিকে আমাৰ 2 স্কয়াৰ whole to the power cube নহয় ইয়াত যেনেকৈ a to the power m whole to the power n গতি এইটোক আমি কি কৰিম জাস্ট এই দুটা পূৰণ কৰি দিলে হল সূচক দুটা গতিকে ইয়াতো দেখিলো যে 2 স্কয়াৰ whole to the power 3 বা কিউব এটো এনেকৈ লিখিব পাৰো 2 এই দুটা সূচক দুটা পূৰণ 2 to the power 2 into 3 গতি ইয়াৰ ভ্যালু যিমান ওলাই ইয়াৰ ভ্যালু হিমানে ওলাব গতিকে আমি 3 নম্বৰটো শুদ্ধ বুলি গম পালো এটা एग्जांपलৰ দ্বাৰা আমি বিভিন্ন एग्जांपल লৈ চাব পাৰো যে এটো শুদ্ধ গতিকে এইটো এটা বিধি ইয়াক আমি এনেকৈ লিখিব পাৰো ঠিক আছে এটো হল 3 নম্বৰ 4 নম্বৰ ইন্টারেস্টিং বিরাট 4 নম্বৰ আমি যদি সে আমি a to the power m into b to the power m এনেকৈ যদি লিখো এইবাৰ কিন্তু কি সূচক দুটা একে তেতিয়ালে এই দুটা বেলেগ ভূমি দুটা বেলেগ তেতিয়ালে আমি ভূমি দুটা পূৰণ কৰি হোল টু দি পাৱাৰ m লিখিব পাৰো নহয় সূচক যেহেতু একে এটাই লিখিব পাৰো এই দুটা পূৰণ কৰিব পাৰো এটো আমি এটা एग्जांपल লব পাৰো সে ইয়াৰ মান ধৰি ললো 2 কিউব into সে 4 ললো 4 কিউব নহয়
তাৰমানে সূচক দুটা একে আৰু বেছ দুটা ভূমি দুটা বেলেগ বেলেগ তেতিয়াহ'লে ইয়াক আমি কেনেকৈ লিখিব পাৰোঁ এইটো লিখিব পাৰোঁ 2 * 2 * 2 ইনটু এইটো কি লিখিব পাৰোঁ 4 * 4 * 4 এতিয়া ইয়াক আমি এনেকৈ লিখিব পাৰোঁ আমাৰ উদ্দেশ্য কি এই দুটা পূৰণ তাৰমানে 2 আৰু 4 পূৰণ 8 বনাব লাগে নহয় জানো গতিকে আমি এনেকৈ কৰিব পাৰোঁ এইটো সব যেহেতু পূৰণ হৈ আছে গতিকে ইয়াৰ এটা 2 ইয়াৰ এটা 4 একলগ কৰিব পাৰোঁ পূৰণ ইয়াৰ এটা 2 ইয়াৰ এটা 4 একলগ কৰিব পাৰোঁ ইয়াৰ এটা 2 ইয়াৰ এটা 4 একলগ কৰিব পাৰোঁ হৈ গ'ল তিনি জোৰা বনাই দিলো এতিয়া ইয়াতে এই বস্তুটো কেইবাৰ আছে তিনিবাৰ গতিকে 2 * 4 হোল 3 এই বস্তুটো তিনিবাৰ পূৰণ হৈ আছে গতিকে আমি এইটো 2 * 4 হোল 3 বা কিউব তেনেহলে এইটো হল নহয় গতিকে আমি দেখিলো যে এইটো শুদ্ধ एग्जांपल লৈ চালো যদি বেছ দুটা বেলেগ বেলেগ হয় কিন্তু সূচক দুটা ভূমি দুটা বেলেগ বেলেগ হয় সূচক দুটা একে হয় তেতিয়া হলে মাজত যদি পূৰণ থাকে তেতিয়া হলে আমি এই দুটা ভূমি দুটা পূৰণ কৰি তাৰ হোল কি লম সূচকটো লৈ লম সূচক দুটা যেহেতু একে এটা দেখিলে হল এটো পালো 4 নম্বৰ একদম সহজ নহয় জানো তে 5 নম্বৰতে আৰু ইন্টাৰেস্টিং এটা আছে 5 নম্বৰত এবাৰ আমি পূৰণটো পালো এইবাৰ আমি চাম যে হৰণত যদি হয় a to the power n b to the power n এটুক আমি কেনেকৈ লিখিব পাৰো a by b whole to the power n আগৰটো আছিল পূৰণ এটো আছিল হৰণ এই দুইটা সূচক একে বেছ দুটা ভূমি দুটা বেলেগ বেলেগ একে কথা एग्जांपल ললো আমি ধৰিলা 5 ললো এবাৰ 5 to the power 3 আৰু এটো ললো 2 কিউব নহয় বা 2 to the power 3 তেতিয়াহলে ইয়াক কি লিখিব পাৰো 5 * 5 * 5 লিখিব পাৰো 2 * 2 * 2 এতিয়া এটা জোৰা বনাব পাৰো এইটো সব যেহেতু পূৰণ হৈ আছে গটেকিটা নহয় তাৰ মানে 5 এনেকে জোৰা বনাই এক্সট্ৰাকে লিখিব পাৰো আৰু ইয়াক এই যেহেতু এটা তিনটা তাৰ মানে 5/2 কিমান হ'ব কিউব নহয় গটিকে আমি ইয়াতে কি পালো a এর মান আমি 5 লৈছিলো নহয় n এর মান 3 লৈছো ইয়াতো n এর মান 3 এ হ'ব আৰু b এর মান 2 লৈছিলো গটিকে এই দুটা কি হ'ব এই যে 5/2 আৰু কি হ'ব হোল টু দি পাৱাৰ 3 এইটো 3 আমি n লৈছো সৰি n এর মান 3 লৈছো গটিকে হৰণ থাকিলে একো নাই এইখিনি আমি একেলগে কৰি এই দুটা দুইবাৰ নেলেখো একেলগে হোল বুলি লিখি দিম এইটো লিখিব পাৰি গটিকে এইটো প্ৰুফ হৈ গল একদম ইজি এতিয়া হিদনাখন এপিসোড ইয়াৰ আগৰ এপিসোডত এটা কথা কৈছিলো যে আমি যদি a to the power 0 দিও anything to the power 0 1 হ'ব anything to the power 0 কি 1 এই কথাটো আমি হিদনাখন কৈছিলো যে আমি পিছত আলোচনা কৰিম গটিকে আজি এটো 6 নম্বৰ বিধি এটা পাম যে a to the power 0 বা anything to the power 0 3 to the power 0 কি হ'ব 1 এ হ'ব পাৱাৰ টু 0 নহয় যদি এটো কি হাতী এলিফ্যান্ট নহয় এই এলিফ্যান্টৰ পাৱাৰ যদি 0 হয় মানে ডাঙৰ সংখ্যা বুজাইছো যিমানে ডাঙৰ সংখ্যা নহয় সৰি পাৱাৰ যদি 0 হয় তেতিয়া হলে ইয়াৰ ভ্যালুটো কি হ'ব 1 এ হ'ব গটিকে এইটো এটা যিমান ডাঙৰ সংখ্যা নহওক তাৰ পাৱাৰটো যদি 0 হয় হে 1 হ'ব ঠিক আছে এতিয়া কেনেকৈ হ'ব এই এটা বিধি প্ৰয়োগ কৰিম ইয়াৰ আগতে পাইছো যেটো বিধি এটো 6 নম্বৰটো কি প্ৰুফ কৰিব লাগে a to the power 0 = 1 এটা एग्जांपल এটা লওঁ एग्जांपल কি লওঁ যে এনেকৈ ক'ব পাৰো যে 5 কিউব বাই 5 কিউব যদি একে বস্তু থাকে একে বস্তুক একে সংখ্যা দি হৰণ কৰিলে কি পাওঁ 1 গটিকে এটো দি কৰিলে 1 পাম নাইবা আৰু এটা ভাঙি দেখাব পাৰি 5 কিউব মানে হল 5 * 5 * 5 5 * 5 * 5 গটিকে একে সংখ্যা কৰিলে হ'ব নহলে কাটাকাটি কৰি দিলে হল যেটো নিয়ম তোমালোকে সহজ পোৱা হেতু নিয়মতে চাব পাৰা গটিকে 1/1 = 1 গটিকে 5 কিউব ডিভাইডেড বাই 5 কিউব আমি 1 পালো ঠিক আছে এতিয়া
ইয়াত লিখি থলো 5 কিউব বাই 5 কিউব আমি কি পালো 1 এটো মছি দিও এতিয়া আৰু এবাৰ লিখো 5 কিউব বাই 5 কিউব ইয়াক আমি এনেকৈ লিখিব পাৰো 5 কিউব এটো মানে কি হৰণ লিখিব পাৰো ঠিক আছে এতিয়া ইয়াক আমি এনেকৈ লিখিব পাৰো এটা যে ফৰ্মুলা পাইছিলো কি বিধি এটা পাইছিলো a to the power m divided by a to the power n ইয়াক আমি কেনেকৈ লিখিব পাৰো a to the power m minus n অলপ আগতে বিধি এটা পাইছিলো নহয় গতিকে ইয়াত বেস দুটা একে গতিকে ইয়াত আমি যদি বেসটো লওঁ ভূমিটো যদি 5 লওঁ নহয় তেতিয়ালে কি হ'ব পাৱাৰ দুটা বিয়োগ হয় হৰণ থাকিলে গতিকে পাৱাৰ কি আছে 3 minus 3 গতিকে 5 3 minus 3 কি হ'ব 0 গতিকে ইয়াৰে 5 কিউব বাই 5 কিউব কি পালো এটো পালো এইফালে 5 কিউব বাই 5 কিউব আমি কিমান পাই থৈছো 1 নহয় গতিকে এইটো আৰু এইটো সমান এইটো আৰু এইটো সমান 5 কিউব বাই 5 কিউব মানে 1 ইফালে 5 কিউব বাই 5 কিউব মানে 5 to the power 0 গতিকে এই দুটা সমান হৈ গল এই দুটা নহয় গতিকে 5 to the power 0 is equal to 1 তেনেকৈ আমি ইয়াত 5 লৈছো 3 ললে 2 ললে 1 ললে একে হ'ব গতিকে এইটো কথা শুদ্ধ পালো যে যি কোনো এটা সংখ্যা আমি যদি পাৱাৰ 0 হয় তেতিয়া হলে কি হ'ব ইয়াৰ ভ্যালুটো 1 আমি লিখিব পাৰিম তেতিয়া হলে আজি এই সূচকৰ বিধি আমি 6টা পালো এই 6টাৰে আমি সূচকৰ বহুত অংক কৰিব পাৰিম বহুত সূচককটো আমি সূচক কিয় ব্যৱহাৰ কৰো আসলতে বহুত ডাঙৰ ডাঙৰ সংখ্যা সৰুকে লিখিব কাৰণে সূচক ব্যৱহাৰ কৰো এই বিষয়ে আমি আলোচনা কৰিছিলো যেনে আমি সাধাৰণতে যেতিয়া বিস্তাৰিত ৰূপ থাকে এটা সংখ্যাৰ সে 3 5 9 7 3 2 1 এনেকৈ যদি থাকে আমি 3 into যদি 1 লাখ লিখিব লাগে এতিয়া আমি কি লিখিম 10 to the power 5 এই বিষয়ে আমি বা 6 এটা আলোচনা কৰিছিলো আৰু কেতিয়াবা এনেকুৱা হয় যে ধৰ সূৰ্যৰ পৰা পৃথিৱীৰ দূৰত্বটো বহু দূৰত্বত আছে মই ঠিক একুৰেট মনত নাই ধৰ মই এনে কৈছো 10 to the power 9 বা 10 to the power 19 এনেকুৱা এটা নম্বৰ আহে মানে 0000 বহুত বিলাক লিখিব লাগে গতিকে আমি বহুত ডাঙৰ ডাঙৰ সংখ্যা আমি কি কৰো এই সূচকীয় ৰূপত লিখি পেলাই সৰু কৰি লিখো আমাৰ বুজাটো সুবিধা হয় আমি দুটা ডাঙৰ সংখ্যা তুলনা কৰাটো আমাৰ সুবিধা হয় গতিকে এই কামবিলাক কৰোতে আমাৰ সূচকীয় বিধি যেতিয়া সূচকৰ গণিত বিলাক কৰিম এই সূচকৰ এই বিধি 6টা আমাক লাগি থাকে গতিকে ছাত্ৰ ছাত্ৰীসকল তোমালোকে আশা কৰো বুজি পাইছা গতিকে এইখিনি অলপ প্ৰেক্টিস কৰিবা বিভিন্ন উদাহৰণ দি তোমালোকে নিজে নিজে চাবা ঠিক আছে আকৌ লগ পাম ধন্যবাদ